ক্লাস 10 NCERT জেনারেল ম্যাথস এক্সারসাইজ 1.1 ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি 135 আৰু 225 গসাউ উলিয়াব লাগে। তো আমি ইয়াত কি কৰিম সলিউশন কৰিম। সলিউশন প্ৰথমতে আমি উলিয়াব লাগে যে এই সংখ্যা দুটাৰ কোনটো ডাঙৰ। ইয়াত 135 আৰু 225 এর ভিতৰত 225 টো ডাঙৰ, গতিকে হেতু আগত লিখিব লাগিব যেহেতু 225 ইজ গ্ৰেটাৰ দেন 135। এতিয়া therefore আমি এই সংখ্যা দুটাক আমি ইউক্লিডৰ কলন বিধিৰ ফৰ্মুলাত প্ৰকাশ কৰিব লাগিব। ইয়াত a is equal to p into q plus r যত 0 less than or equal to r less than b এইটো ফৰ্মুলাত আমি কি কৰিব লাগিব প্ৰকাশ কৰিব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব ইয়াত ডাঙৰ সংখ্যাটো হৈছে 225 is equal to এতিয়া কি কৰিব লাগিব 135 এৰে 225ক ভাগ কৰিব লাগিব, বিভাজন কৰিব লাগিব 135 divided 225। এতিয়া 135 মাল্টিপ্লাই কৰিব লাগিব 135 into 135 মাইনাস করলে 0 90 হল। তেনেহ'লে কি হ'ব ইয়াত য'ত বি হৈছে ভাজক কিমান 135, ভাগফল কিমান 1, ইয়াত কি হৈছে ভাগফল কিয় ঠাইত আমি 1 বহাই দিম 1 প্লাস ভাগশেষ 90। আৰু এই প্ৰক্ৰিয়াটোত যেতিয়ালৈকে ভাগশেষ 0 ভাগশেষ এই ঠাইটো 0 নহ'ব আমি তেতিয়ালৈকে এই বিভাজন প্ৰক্ৰিয়াটো আমি অব্যাহত ৰাখিম, চলাই যাম। প্লাস এতিয়া ডাঙৰ সংখ্যাটো হৈছে ভাজক সংখ্যাটোক আমি ইয়াত ৰাখিম 135 is equal to 90 ৰে আমি হৰণ কৰিম 90 divided by 135 90 into 1 90 90 into 2 180 বেশি হয় 90 into 1 90 মাইনাস করলে 5 4 45 into ভাগফল 1 প্লাস ভাগশেষ 45। নেক্সট 90 is equal to 45 into obviously স্পষ্টভাৱে 45 into 2 90 ভাগশেষ কি হ'ব 0 45 90 45 into 2 90 ভাগশেষ 0। তো যেহেতু এই হাৰিটোত ভাগশেষ 0 ওলাইছে গতিকে আমি আৰু এই প্ৰক্ৰিয়াটো কৰিব নোৱাৰিম, এই প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগিব। যেটো হাৰিত ভাগশেষ 0 হ'ব সেইটো হাৰিৰ ভাজকটোৱে হ'ব উক্ত বা প্ৰদত্ত সংখ্যা দুটাৰ গসাউ। therefore since remainder ভাগশেষ r is equal to 0 পালো, therefore কি হ'ব 135 আৰু 225 ৰ গসাউ is equal to কি হ'ব 45 answer। question number 2 196 আৰু 38220 38220 ৰ গসাউ উলিয়াব লাগে। 196 আৰু 38320 ৰ গসাউ উলিয়াব লাগে। সলিউশন আমি ইয়াতো প্ৰথমত উলিয়াই লম যিটো ডাঙৰ হেতু আগত লিখিম since 38220 is greater than 196 therefore sinceৰ পিছত therefore লিখিব লাগে, যেহেতুৰ পিছত অতএব দিব লাগে। তো এটা কি হ'ব 38220 is equal to 196 ৰে আমি এটাক আমি কি কৰিম ডিভাইড কৰিম 196 ৰে। তো এটা আমি কি কৰিম 38220 196 ৰে হৰণ কৰিম 196 ৰে 38220 হৰণ কৰিম। হৰণ কৰিলে কি হ'ব সো ইয়াত আছে 3টা অংক 196 আৰু ইয়াত 1 2 3 4 5টা অংক আছে, ইমান দিগিলা অংক আমি পূৰণ কৰিব নোৱাৰিম, হৰণ কৰিব নোৱাৰিম, অসুবিধা হ'ব। গতিকে আমি ইয়াত যদি 2টা লওঁ ইয়াতকৈ সৰু হয় 3টা ল'লে 382 হয়, তেনেহ'লে ভাগ যাব। এতিয়া 3টা ল'লে কি হ'ব 1 গুণ যাব 196 1 গুণ 196। তো মাইনাস কৰা 2 পৰা 6 নাযায় 1 ল'লে 12 12 পৰা 6 গ'লে 6, ইয়াত থাকে 7 1 ল'লে 17 17 পৰা 9 গ'লে 8 আৰু ইয়াত থাকে 2 2 পৰা 1 গ'লে 1। এতিয়া চোৱা ইয়াত 196 186 সৰু আছে নাযায়, সেইকাৰণে আমি কি 2টো আমি তলত আমি লৈ আহিলোঁ। লৈ অহাৰ পিছত কিমান গুণ যাব ইয়াত 9 গুণ যাব 9 গুণ গ'লে কি হ'ব 9 গুণ 9 6 গুণ 54 4 হাতৰ হৈছে 5 9 9 গুণ 81 আর 5 86 6 হাতের হলো 8 9 গুণ 9 আর 8 17 মাইনাস করে দিয়া না যায় 1 ললা 12 এর পড়া 4 গেলে 8 5 থাকে 1 ললা 15 এর পড়া 6 গেলে 9 আর 7 থেকে 7 0 অনুপ্রমাণ গেলে 0 0 তো বাফলে লিখিব না লাগে। এতিয়া ইয়াত কই এটা কি 96 98 হল হইছে, গতিকে আমি ইয়াত এই পদক্ষেপত আমি 0 টো তলত নমাই আনিলো, গতিকে কিমান গুণ যাব 196 এর 5 গুণ 980 0।
তেনেহ'লে আমি কি কৰিম ভাজক পূৰণ ভাগফল কিমান পাইছোঁ 195 প্লাছ ভাগশেষ কিমান পালোঁ 0 পাইছোঁ গতিকে এই অংকটো ছুটি আছে ইয়াত এই শাৰীটোত কি ভাগশেষ 0 ওলাইছে গতিকে এই শাৰীটোৰ ভাজকটোৱে হ'ব এই প্ৰদত্ত সংখ্যা দুটাৰ গসাউ therefore 196 আৰু 38220 গসাউ সমান 196 आंसर এটা আমি